এই এইকেইটাৰ বয়স মই 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 এই এইকেইটাৰ বয়স প্ৰায় 3 মাহ 3.5 মাহমান হৈছে। আৰু বয়সটো আমি সেই তেতিয়াৰ পৰাহে গণনা কৰোঁ যেতিয়া আমি ফাৰ্মলৈ পোৱালিটো আনো। তাৰ আগৰ সময়খিনিত বয়স আমি ইমান হিচাপ নাৰাখোঁ। গতিকে মোৰ 3.5 মাহমান হৈছে। ইতিমধ্যে দেখিছে গাহৰিকেইটা ইমানো বেয়া হোৱা নাই ঈশ্বৰৰ কৃপাত। আপোনাৰ মোটামুটি 50 কেজিৰ ওপৰত হৈছে। জাতটো হৈছে ইয়কচিয়াৰ জাত, আৰু এনেকুৱা জাতবিলাক খুব সোনকালে গ্ৰ'থ হয় আৰু ওজন বৃদ্ধি হয়। তাৰপিছত আৰু আছে, আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। এজনী মোৰ ৰাণী, এজনী হেম্পশ্বেয়াৰ জাত, খুব মৰমৰ মোৰ এজনী। এইজনীক মই যোৱা বছৰ আনিছিলোঁ। ইতিমধ্যে ৰাণী প্ৰেগনেণ্ট হৈ আছে। গতিকে আমাৰ ৰাণী বৰ বেছি দিন নাই, প্ৰায় অহা সপ্তাহমানতে আমাৰ ৰাণীয়ে ঈশ্বৰে কৰিলে পোৱালি জন্ম দিব। তাৰপিছতো ইয়াতো আছে এটা, আমাৰ এই মহাশয় আছে। মহাশয় আমাৰ বেছি দিন হোৱা নাই, মহাশয় 1.5 মাহমান হৈছে। আপোনাৰ লাৰ্জ ব্লেকৰ পোৱালি। এতিয়া বৰ্তমান মোৰ এই 5টা